हाय फ्रेंड्स, आज मैं आपनालोকক बनाई देखुवाम कास्कলৰ এটা टेस्टी सब्जी रेसिपी। तार बारे मैं प्रथमे केराही এখন বহাই লৈছো আৰু তাতে দি দিছো অকণমান মিঠাতেল। তেলখিনি অলপ গৰম হ'বলৈ দিছো। তাৰ পিছত মই ইয়াতে দি দিছো আধা চামুচ পাঁচফোৰণ আৰু 3টা শুকান জলকীয়া। এতিয়া মই ইয়াতে দিছো পিয়াজ আৰু এইখিনি অকণমান ভাজি লম। পিয়াজখিনি অকণমান ৰঙচুৱা হৈছে আৰু এতিয়া মই ইয়াতে দি দিছো আদা নহৰু পেষ্ট 1 চামুচ আৰু সেইখিনিও ভালদৰে এনেকৈ লৰাই লৈছো। আদা নহৰু কেঁচা ভাৱ যোৱাৰ পাছত মই ইয়াতে দি দিছো আধা চামুচ জিৰা পাউডাৰ আৰু আধা চামুচ দিছো ৰেড চিলি পাউডাৰ আৰু আধা চামুচ ধনিয়া পাউডাৰ আৰু আধা চামুচ হালধি পাউডাৰ। এতিয়া আটাইখিনি ভালদৰে ভাজি লম আৰু এতিয়া মই কাটি থোৱা কাসকলখিনি ইয়াতে দি দিছো। কাসকলখিনি মই সৰু সৰুকৈ কাটি লৈছো। আপোনালোকে নিজৰ মতে কাটি ল'ব পাৰে। এইখিনি অকণমান এনেকৈ ভাজি লৈছো আৰু এতিয়া মই ইয়াতে দি দিম আলু। ডাঙৰ আলু এটা কাটি লৈছো আৰু সেইখিনি মই ইয়াতে দি দিলো। এতিয়া মই এইখিনি অকণমান ভাজি লৈ ইয়াতে নিমখ দিছো সোৱাদ অনুসৰি। এতিয়া ভালদৰে ভাজি লৈ 5 মিনিট মানৰ কাৰণে মই ঢাকন দি ৰাখি দিম। এয়া 5 মিনিটৰ পাছত আকৌ এবাৰ লৰাই লৈছো। এনেকৈ কাসকলৰ পানীটো অকণ ওলাইছে আৰু আকৌ দি দিম 2 মিনিট মানৰ কাৰণে ঢাকন দি ৰাখি দিম। এতিয়া মই ইয়াতে অকণমান গৰম পানী দি দিছো। পানীখিনি দিয়াৰ পাছত কাসকলখিনি অকণমান সিজিব দিম 5 মিনিট মানৰ কাৰণে। এয়া আৰু অকণমান লাগিব, সেইকাৰণে অলপ আকৌ ঢাকন মাৰি পেলাই মই 3 মিনিট মানৰ কাৰণে ৰাখি দিম। হৈ গ'ল। এইখিনি এতিয়া মই এটা বাটিত উলিয়াই ল'ম। আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। যদি ভাল লাগিলে তেনেহ'লে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব।